নমস্কাৰ। কবিতাৰ শিৰোনাম তেওঁলোক যাব গৈ আছিল। সিদিনা তেওঁলোক আহিছিল। আই পিতাই বাই ভনীহঁতৰ আশাবোৰক টোপোলাত বান্ধি, আৰু এজাক মানুহৰ ভিৰত নিজকে হেৰুৱাই পেলাইছিল। ব্যস্ততাৰ মাজত নিজকে বিচাৰি চোৱাৰ সময় নাছিল হাতত। তথাপিও হাতত হাত ধৰি সময়ৰ ভাজে ভাজে খিলখিলকৈ হাঁহিছিল তেওঁলোকে। দুখৰ বৰষুণ জাকত টিপি কান্দিছিলোঁ একেলগে। শূন্যতাৰ বুকুত মুখ গুজি গুজি পূৰ্ণতাৰ সপোন দেখিছিল সকলোৱে। পোৱা নোপোৱা আশা নিৰাশা আৰু মান অভিমানৰ তোলাচনীখন নিলগাই থৈ তোৰটোৱেই মোৰ, মোৰটোৱেই তোৰ ভাৱেৰে বাস্তৱৰ কঠোৰতাকো প্ৰত্যাহ্বান জনাইছিল তেওঁলোকে। খিলখিল হাঁহিবোৰ ওলমি ৰৈছিল প্ৰত্যেকজোপা নাহৰৰ পাতত। বতাহৰ লগত গুণগুণকৈ সপ্তম ৰাগিনী তুলিছিল। সূৰ্যৰ লগত বন্ধুত্ব কৰিছিল সেই হাঁহিবোৰে। কিন্তু আজি থমকি ৰব খোজে চিৰ আন্দোলিত সময়বোৰ। মৌনতাৰ মাজত ডুব গৈ আছে নাহৰৰ পাতবোৰো। সুখবোৰক কিস্তি কিস্তিকৈ গোটাই টোপোলাত বান্ধি নিবলৈ আহিছিল তেওঁলোক। কিন্তু সময়ে আৰু এপূজা দুখেৰে বান্ধি দিলে। কাৰণ বোবা কলিজাৰ টোপ টোপ চকু পানীৰে স্মৃতিগাথাৰ পাতনি মেলি তেওঁলোক যাব গৈ আজি। ধন্যবাদ।